মেৰী খ্ৰীষ্টমাছ। এই মাইনাগৰাকী মাক নহয় অথনিৰ পৰা আঁতহি ফুৰিছে দেই। মোৰ বন্ধু হয় নাজিৰা হয় ন খ্ৰীষ্টমাছ কলিগ হয়। হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ ইউটিউব চেনেল ইউনিক মাজনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰদিনৰ উপলক্ষে আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ ঘৰত বৰ ধুনীয়াকৈ বৰদিন উদযাপন কৰে। গতিকে আপোনালোকক মই আজি ভিডিঅ'টোত দাদাহঁতৰ ঘৰৰ সকলোখিনি বস্তু দেখাম, কেনেকৈ তেওঁলোকে বৰদিনটো উদযাপন কৰে আৰু কি কি কৰে বলকচোন চাই থাকক মোৰ ভিডিঅ'টো। আজি আহি আছোঁ দেই, এয়া দাদাহঁতৰ ঘৰত সোমাইছোঁ। এয়া চাওকচোন একদম সুন্দৰ একুৰা জুই, ঠাণ্ডা দিন গতিকে এয়া সকলোৰে ইমান সুন্দৰকৈ জুই ফুৰাই আছে চাওকচোন। এয়া চাওক জুইকুৰা দেখি চাগে আপোনালোকৰ ফুৰাবলৈ মন গৈছে নহয় জানো। এয়া চাওক, এয়া দাদাৰ দেউতাক, এয়া মোৰ বেটা বহি আছে। এয়া চাওকচোন, হাই কোৱা। এয়া চাওক, আপোনালোকক প্ৰথমতে মই দেখাম ডেক'ৰেশ্যনখিনি চাওক, সুন্দৰকৈ কৰিছে। এইজোপা চাওক, এয়া হ'ল এজোপা পাইন ট্ৰি। সৰুকৈ কাটি মানে ৰুইছিলোঁ, তাৰপৰা তাক শ্বেপ দি খ্ৰীষ্টমাছ ট্ৰি বুলি বনাম বুলিয়ে তাক এটা শ্বেপত ৰাখিলোঁ। সেইকাৰণে সি ওপৰলৈ যোৱা নাই আৰু বৰদিনত আমি ইয়াকে সজাই পৰাই খ্ৰীষ্টমাছ ট্ৰি হিচাপে ব্যৱহাৰ কৰোঁ। আৰু এয়া চাওক গোটেই ঘৰটো কি সুন্দৰকৈ ডেক'ৰেশ্যন কৰিছে চাওক। এইটো কৰিডৰটো যে ইমান সুন্দৰ, চাওক ষ্টাৰবিলাক লগাইছে, ধুনীয়া ধুনীয়া লাইট ডেক'ৰেশ্যন বহুত সুন্দৰকৈ কৰিছে। মানে আমাৰ ইয়াৰ ভিতৰত সকলোতকৈ যদি মানে চকুত লগা ডেক'ৰেশ্যন হৈছে এই দাদা ঘৰটোৱে হৈছে। খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু ইয়াত কি প্ৰজেক্টৰ লগাইছে ন? এটা প্ৰজেক্টৰ আমি প্ৰত্যেক বছৰেই লগাওঁ আৰু অন্য কাৰণ একো নাই। ধৰ আলহী দুলহী আহিলে ইয়াতে বহি জিজাছ ফিল্ম বা যীশুখ্ৰীষ্টৰ কিছুমান আমাৰ ধৰ্মীয় গীত মাত এইবোৰ চাই তাৰপৰা আনন্দ ফূৰ্তি কৰে। যিহেতু আমাৰ বৰদিনটোৱে হৈছে এক আনন্দৰ উৎসৱ। যীশুখ্ৰীষ্টৰ জন্ম হৈছিলে আজিৰ দিনটোতে, এই ধৰালৈ আহিছিলে শান্তিৰ বতৰা লৈ। গতিকে আমি আনন্দ ফূৰ্তিৰ বাবেই এনেধৰণে কিছুমান হেৰি কৰোঁ আৰু সেয়ে ডেক'ৰেশ্যন লাইট চাইট লগাই মই আনন্দ ফূৰ্তি কৰোঁ। ঘৰৰ ভিতৰৰখিনি দেখাম আৰু লগতে দেখাম দুগৰাকীমান অকণমান আঁতহি আছে দেই, বিচাৰিমগৈ এতিয়া কোন ক'ত আছে। এয়া চাওক ৰুমটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওক। নিশা কোৱা খ্ৰীষ্টমাছ উপলক্ষে। Wishing everyone a very happy Merry Christmas and a Happy New Year. আণ্টিকতো সদায় পাওঁৱেই, ভাল লাগে আণ্টি আহিছে আৰু তাতে আণ্টিৰ নতুন ইউটিউব চেনেল সেইটোও ভাল লাগিছে। আৰু খ্ৰীষ্টমাছ ডেক'ৰেশ্যন ইমানে পাপাই কৰে আৰু ইমানে ডেক'ৰেশ্যনবিলাক কোনে কৰিছে? চব পাপা। তুমি কি কি কৰিলা সেইটো কোৱাচোন মোক। পাপাক অলপ হেল্প কৰি দিওঁ, উঠা নমাত অলপ ধৰি মেলি দিওঁ, সিমানেই আৰু। এতিয়া কোন ক'ত আছে চাম। সোমাই আহিছোঁ দেই মই ভিতৰলৈ, চব লুকাই আছে যে। এইয়া এইগৰাকী হ'ল ঘৰৰ গৃহিণী দেই। কওকচোন কি কৰি আছে কওক, দুআষাৰ কওক বৰদিনৰ উপলক্ষে কওক। বৰদিনৰ খানা আয়োজন কৰি আছোঁ। পোলাও মাংস এনেকুৱা বনাই আছোঁ, ৰান্ধি আছোঁ। চাওক এইফালে অলপ কওক। আৰু ঘৰৰ ডেক'ৰেশ্যন কওক কোনে কি কৰিছে। হয়, মোৰ হাজবেণ্ডে কৰিছে চব। আজি প্ৰায় 5 দিনৰ পৰাই তেখেতে লাগি আছে। আমি আৰু চবেই মিলি পিঠা পনা বনাইছোঁ আৰু মোৰ ছোৱালীজনীয়ে কেক বনাইছে। এই দাদাহঁতৰ ঘৰত আজি বৰদিনৰ উপলক্ষে আৰু এজন আলহী আছে দেই, আহিছে আৰু ফুৰিবলৈ। গতিকে তেওঁৰ মুখেৰেও আমি দুআষাৰ শুনিলে ভাল হ'ব নে কি কয়? তেওঁ কওক আজি বৰদিনৰ উপলক্ষে দুআষাৰ আমাৰ আগত। ধন্যবাদ। প্ৰথমতে মমী বাইদেউক আমি থেংকছ দিছোঁ আমাৰ ইয়ালৈ আহি পেলাই আজি ইমান ধুনীয়াকৈ বৰদিনৰ মোৰ কলিগ অমৰজিৎ দাৰ ঘৰত আহি এনেকৈ ধুনীয়াকৈ দেখুৱাৰ কাৰণে। আপোনালোকে জানে যে 2019 চনৰ বৰদিনটো যিহেতু আমাৰ কা আন্দোলনৰ কাৰণে আমি খুব বেছিকৈ আমি
পাতিব নোৱাৰিলোঁ। এইবাৰ যদিও 2020 চনটো পেণ্ডেমিক চিটুৱেশ্যন এটা পাৰ হৈ গ'ল, তথাপিতো এতিয়া যিহেতু আমাৰ এই পেণ্ডেমিক চিটুৱেশ্যনটো অলপ খাম কাটিছে, সেইকাৰণে এইবাৰ আমি বৰদিনটো ইয়াত অলপ ভাল ধৰণে উদযাপন কৰোঁ। প্ৰত্যেক বছৰে মই ইয়াত থাকোঁৱেই, যিহেতু মোৰ লগত আমি প্ৰত্যেক বছৰে আহোঁ ইয়ালৈ, আহি পেলাই আমি উদযাপন কৰোঁ। আৰু আকৌ শেষত বাইদেউলৈ থেংকছ দিছোঁ আপুনি আহি আমাৰ ইয়াত আজি এই ভিডিঅ'টো কৰাৰ কাৰণে। এজন বহুত ভাল মানুহ দেই, মই আগৰ পৰাই চিনি পাওঁ, বহুত ভাল মানুহ। মই ভাবিছোঁ আজি ইয়াত দেখিছোঁ যেতিয়া ধৰোঁ আৰু ইয়াতে মই অকণমান আৰু। থেংক ইউ আপুনি আজি আহি পেলাই ভিডিঅ'টো কৰাৰ কাৰণে বহুত ভাল লাগিলে, থেংক ইউ। এতিয়া আমাৰ এগৰাকী একদম সৰু মাইনা এজনী আছে দেই, তাই নহয় বহুত সুন্দৰ ৰাইমছ গায় আৰু বহুত স্মাৰ্ট হয় তাই গাব দেই এটা। আৰু তোমাৰ নামটো আগত কৈ ল'বা, তোমাৰ নামটো কোৱা তোমাৰ নামটো কৈ Tasnim Lifat. এতিয়া ধুনীয়া ৰাইমছ এটা গাই দিয়া। Two little monkey গাই Two little monkey jumping on a wet. Were friend he said. Kiss lover. Doctor said, no more monkey jumping on a wet. ধুনীয়াকৈ গৈছে। আৰু নাচিব জানা নে নাজানা? নাজানো। নাজানা? আকৌ দেখোন নাচি থাকা। এদিন যে তুমি মোৰ লগত আমাৰ ঘৰত আহিম বুলি কৈছিলা, মনত আছে? আছে কি আৰু কি মনত আছে? ডান্স গোৱা। Donny, Donny, yes, Papa. Eating donuts, no, Papa. Turning night, no, Papa. Open your mouth, ha, ha, ha. নতুনকৈ আলহী আহিছে নহয়, মই মানে কি পাইছোঁ প্ৰথম আজি, গতিকে আপুনি আজি বৰদিনৰ উপলক্ষে দুআষাৰ যদি কয় ভাল লাগিব। আচ্ছা, অমৰজিৎ কাকতি মোৰ বন্ধু হয়, বহুত পুৰণা বন্ধু। আমি আগতেও আহিছোঁ, আজি ছাডেন ভিজিট কৰিলোঁ, খুব ভাল লাগিছে আৰু সকলোকে পাই খুব আনন্দিত হৈছোঁ। আৰু মোৰ দেউতাকো পাইছোঁ, মা পাইছোঁ আৰু মোৰ পৰিয়ালো আহিছে আৰু বন্ধুবৰ্গ সকলোকে মই খ্ৰীষ্টমাছ হ'বলৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এগৰাকী আছে, মই তেখেতক এদিন লগ পাইছিলোঁ দেই, য়োগা ক্লাছ চলে প্ৰথম মই যাম বুলি ভাবিছোঁ, সেইদিনাখনে তেখেতক মই লগ পাইছিলোঁ। কওক আপুনিও দুআষাৰ। মই আজি খ্ৰীষ্টমাছৰ কাৰণে আহিলোঁ, আগতীয়াকৈ শুভেচ্ছা জনাবলৈ চবকে। আৰু মোৰ বান্ধৱী একদম প্ৰিয় বান্ধৱী, মোৰ ছোৱালী, ডাঙৰ ছোৱালীৰ লগৰ মাক হয়। মোৰ বহুতেই পুৰণা বান্ধৱী আৰু মই আৰু ইয়াৰ পৰা যোৱাৰ আগতে সেইকাৰণে আমি হয়তো নেক্সট ইয়েৰ নাথাকিম ইয়াত, সেইকাৰণে মানে শেষবাৰৰ কাৰণে আহিছোঁ আৰু মানে খ্ৰীষ্টমাছটো ইয়াত চেলিব্ৰেট কৰিবলৈ। ধন্যবাদ। আৰু এই আমাৰ টিকলি দুজনী চাওক, ইমান ধুনীয়াকৈ এগৰাকীয়ে চাহ দিছে দেই, লাগিলে কাপটোত থাকক বা নাথাকক, যিয়ে নহওক লগৰ আহিছেতো, গতিকে চাহকাপ তাই যাচিছে। এই মাইনাগৰাকী মাক নহয় অথনিৰ পৰা আঁতৰি ফুৰিছে দেই, মোৰ চকু ওচৰৰ পৰা পলাই ফুৰিছে, এতিয়া তেওঁক ধৰিম মই। আহিছোঁ এতিয়া এইগৰাকী হ'ল মই ধৰি মানি অনা নিচিনা হৈছে দেই। এইগৰাকী অৰিজিনেল নাজিৰা হয় ন, তেওঁ টিচাৰ কৰে, গতিকে বিয়া হৈছে ইয়াত। আৰু ছোৱালীজনী চবেই চিনি পায়, মোৰ ৱাইফ। আৰু ছোৱালী ইমান স্মাৰ্ট, হাজবেণ্ড ইমান স্মাৰ্ট, তেনে মানুহজনীতো হ'বই নিশ্চয়। কওক। মেৰি খ্ৰীষ্টমাছ দেই সকলোলৈ থাকিল। নিশা বহুত ভাল, পঢ়া শুনাটো বহুত ভাল ছোৱালী তাই, মই সৰুৰ পৰা পাইছোঁ দেই, একদম তাইক মই নাৰ্চাৰীমানৰ পৰা লগ পাইছোঁ, কাৰণ বেটাক মই যেতিয়া এডমিশ্যন দিছিলোঁ তাই তেতিয়া তাতকৈ 2 বছৰ ছিনিয়ৰ আছিলে। তাই বহুত ভাল, পঢ়া শুনাটো চোকা, আৰু লগতে তাই খুব ডান্স খুব কৰিছিলে আগতে। মই লগতে আৰু এটা কৈ দিওঁ, এইবাৰ HSLC-ত 6টা ছাবজেক্টত লেটাৰ লৈ আমাৰ ধনশ্ৰী মহকুমাৰ ভিতৰত 6 পজিশ্যন পাবলৈ সক্ষম হৈছিলে, তাৰ কাৰণে ক্লেপ দিছোঁ। আৰু মই এটা কথা তাৰ মাজতে কওঁ, প্ৰথম ৰিজাল্টটো কিন্তু মোৰ হাজবেণ্ডে প্ৰথম লৈছিলি, নহয় জানো? প্ৰথম তাইৰ ৰিজাল্টটো খবৰ কিন্তু মোৰ হাজবেণ্ডে লৈছিল, পিছত আমি আহিছিলোঁ, কিন্তু প্ৰথম ৰিজাল্টটো মোৰ হাজবেণ্ডে আহি লৈছেহি। তাই মোৰ কলিগ অমৰজিৎ দাৰ ছোৱালী, খ্ৰীষ্টমাছ তেওঁলোকৰ ঘৰতে আমি প্ৰত্যেক বছৰ উদযাপন কৰোঁ, এইবাৰো আমি কৰিছোঁ, সদায় একেলগে থাকোঁ। সেইটো কাৰণে মেৰি খ্ৰীষ্টমাছ। থেংক ইউ। এয়া খ্ৰীষ্টমাছ বৰদিনৰ যীশু খ্ৰীষ্টৰ আজি জন্মদিনৰ উপলক্ষে মই খুৰাক দুআষাৰমান কথা ক'বলৈ কৈছিলোঁ। আজি বৰদিনৰ দিনা আমাৰ চোতাললৈ আহি আমাক খবৰ খাতি কৰিছে, ভাল পাইছোঁ। আমিও এতিয়া মই ক'বলৈ গ'লে মোৰতো বুঢ়া হ'লোঁ আৰু বহুত বুঢ়া হ'লোঁ, এতিয়া 86 মোৰ বয়স চলি আছে। সৰুৰে পৰা এনেকৈ বৰদিন বিভিন্ন ঠাইত বিভিন্ন ধৰণে কৰি আহি আছোঁ।
এতিয়াও আমি বছৰত আৰু এই বৰদিনটো সদায় কৰোঁতে বৰ্তমানে অলপ জাক জমকতা অলপ বঢ়াই কৰা হৈছে, ঘৰত কৰিছে। এইধৰণে আমি চলি আছোঁ। এতিয়া আমি সকলোৰে জুই ফুৱাওঁ, অলপ আড্ডা মাৰোঁ ফ্ৰেণ্ডছসকল। গতিকে মই ভিডিঅ'টো সমাপ্ত কৰিলোঁ ইমানতে, আৰু মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰিব।